নমস্কাৰ বহুত দিনৰ পৰা আপোনালোকক দেখাম বুলি ভাবি থকা আৰু আপোনালোকে কমেন্ট কৰি মেছেজ কৰি বিচাৰি থকা আজি মোৰ হস্পিটেল বেগ পেকিংৰ ভিডিঅটো আপোনালোকৰ মাজলৈ আহি গ'ল গতিকে মই বেগ পেকিং কৰি সব ৰেডি হৈ গ'ল আকৌ এবাৰ আপোনালোকক খুলি মই মোৰ হস্পিটেল বেগতনো কি লৈছো দেখাবলৈ বিচাৰিছো আৰু ভিডিঅটো শেষলৈকে চাই থাকিব কাৰণ কিছুমান সৰু সৰু বস্তু আমি পাহৰি থাকি যাও ন আপোনালোকে যদি স্কিপ কৰি পিনে চাই তেতিয়াহলে সৰু সৰু বস্তুবিলাক থাকি যাব পাৰে গতিকে মই মোৰ বস্তুবিলাক আৰু বেবিৰ বস্তুখিনি আজি দেখাবলৈ বিচাৰিছো আপোনালোকক কাৰণ আমাৰ হস্পিটেল যাবলৈ হৈ গ'ল বেছি দিন নাই গতিকে বলক ভিডিঅটো আৰম্ভ কৰো আৰু প্ৰথমতে লৈছো মই মোৰ ফাইলটো এইটো ফাইলত প্ৰথমৰ পৰা দেখুৱাৰ পৰা একেবাৰে এতিয়ালৈকে শেষ মুহূৰ্তলৈকে যিখিনি কাগজ পত্ৰ আছে গোটেইখিনি ফাইলটো লৈ লৈছো আৰু মোৰ পেন আধাৰ কিবা কিবি সেই কাৰ্ড গিটাও লৈ লৈছো বাই চান্স যদি হস্পিটেল দূৰত থাকে তেনেহলে আকৌ ফাইলটো নিবলৈ বুলি উভতি আহিব লাগিব নহয় জানো গতিকে ফাইলটো প্ৰথমতে লৈ লৈছো 2 নম্বৰতে আহিলে এই বেগটো এটো কসমেটিক বেগ কসমেটিক্সৰ বেগ বুলিয়ে নহয় ইয়াতে মোৰ তেল সাবুন সাৰ্ফৰ পৰা আদি কৰি টুথব্ৰাছ টুথপেষ্টলৈকে সব আছে মোৰ আইনা ফনি ক্ৰীম হেন্দুৰ যি ব্যৱহাৰ কৰো গোটেইখিনি বস্তুৱে আছে গোটেইখিনি এটোত লৈ লৈছো আৰু এতিয়া আহিলে এটো মোৰ বেগ মোৰ কাপোৰ ইয়াতে কি প্ৰয়োজনীয় কেৱল সব কাপোৰ ভৰাই লৈছো বলক এতিয়া খুলো আৰু আপোনালোকক দেখাও মোৰ কাপোৰৰ বেগ বুলি কওঁতে প্ৰথমতে কাপোৰৰ বেগটোত এটো লৈছো ইয়াতে আছে মোৰ ইনাৰৰ গিটা আছে এটা ওয়াইপস আছে মোৰ কাৰণে আৰু মেটাৰনিটি পেড লৈছো মেটাৰনিটি পেডটো ললে ভাল কাৰণ মেটাৰনিটি পেডটো ট্ৰিপল এক্সেল থাকে বাকিবিলাক পেড এক্সেল ডাবল এক্সেল হয় ইয়াতে ট্ৰিপল এক্সেলৰ মেটাৰনিটি পেড আপোনালোকে অনলাইনত মেটাৰনিটি পেড বুলি চাৰ্চ কৰিলে পাই যাব তাৰ পিছত লৈ লৈছো মই এইটা দুটা একেবাৰে ফলা নাইটি গিটা আমাৰ কাৰণ সিজাৰিয়ান সিএস কৰাৰ পিছত হলে আমাৰ প্ৰয়োজন হয় গতিকে এইটা ফলা নাইটি গিটা লৈ লৈছো কাৰণ আমাক এদিন আইসুত থব আইসুত পিছদিনাখন আগদিনাখনটো আপোনাৰ অতি কাপোৰে পিন্ধাই থব পিছদিনাখন এইটা লাগিব এটা লাগিব আৰু সেইকাৰণে ইয়াৰ দুটা লৈ লৈছো আৰু ইয়াতে আছে নেক্সট আছে আপোনাৰ 4টা ফিডিং নাইটি 4টা লৈছো কাৰণ সকলোবিলাক ভালে থাকিলে সোনকালে আহি যাম আমি আৰু যদি কিবা অসুবিধা হয় ভগৱানে নকৰক যদি কিবা অসুবিধা হয় তেনেহলে অলপ দিন কেইদিনমানটো থাকিব লাগিব সেইকাৰণে তাতে ধোৱা মেলা ব্যৱস্থাটো হস্পিটেলত প্ৰায় নাথাকে সেইকাৰণে 4টা লৈ লৈছো আপোনালোকে যেটা লয় আপোনালোকৰ নিজৰ ইচ্ছাৰ কথা আৰু মোৰ বিশেষকৈ মনটো বহুত ডাঙৰ জলকে গলো আগৰ পৰা ফুৰিবলৈ গলেও যদি আগতে মই হস্পিটেলত থাকোতে ঘৰলৈ আহো তেতিয়াহলে বেগটোত এবেগ কাপোৰ লৈ ললে শান্তি লাগে সেইকাৰণে প্ৰয়োজন বুলি ভাবি মই এই 4টা লৈ লৈছো টোটেল নাইটি ফলা নাইটি গিটা আৰু এইটা নাইটি হতি 6টা নাইটি হৈছে আৰু বাকি আপোনালোকৰ নিজৰ হিচাপত নিজে লৈ লব নাইটি হিচাপত মিলাই তেনেকৈ পেটিকোট এয়া 5টা মান পেটিকোট লৈ লৈছো ইয়াতে আছে পেটিকোট 5টা আৰু হে আৰু আপোনালোকক কলোৱে নহয় আপোনালোকে নিজৰ হিচাপত কাপোৰখিনি নিজৰ কাপোৰখিনি ধুনিয়াকৈ কিমান লাগে বুলি ভাবে কিমান প্ৰয়োজন বুলি ভাবে লৈ লব বক্সটো দেখি নাভাবিব বৰ ধুনিয়া দামী চেন্ডেল এযোৰ লৈছো বুলি ইয়াতে হাৱাই চপ্পল এযোৰহে ভৰাই লৈছো মানে বাথৰুম হাজাৰ কৰিবলৈ লাগিব বাথৰুম চাথৰুম যাবলৈ লাগিব সেইকাৰণে ইয়াতে হাৱাই চপ্পল এযোৰ ভৰাই লৈছো একদম জৰুৰী বস্তু আৰু বাথৰুমলৈ খালী ভৰিৰে যাব নোৱাৰি আৰু তিয়াব নোৱাৰা চেন্ডেলযোৰ তিয়াই কিনে বেয়া কৰিব নোৱাৰি সেইকাৰণে আৰু এটা বস্তু লৈছো এইটো মোৰ লগৰী দেখিছা না এতিয়া কাৰণটো ৰুমত ফেন দিব পৰা অৱস্থাত নাথাকিব বেবি যেতিয়া আমাৰ ওচৰত আহি যাব ফেন দিব নোৱাৰিম ৰুমত সেইকাৰণে এইখন লৈ লৈছো এইখন মোৰ ফেন দেখিছা না ইমান কিউট ফেনখন লাইটো লাগে দেখিছেনে এইখন লৈ লৈছো প্ৰয়োজন সাপেক্ষে মই ব্যৱহাৰ কৰিব পাৰিম কাৰণ গৰম দিন আহিয়ে গ'ল যদি ঠাণ্ডা হয়তো কবলে নাই আৰু যদি গৰম হয় গৰমত থাকিব নোৱাৰিলে এইখন ধুনিয়াকৈ মই লৈ ল'ব পাৰিম এতিয়া আহিলে আটাইতকৈ ইন্টাৰেষ্টিং বেগটো এয়া আমাৰ বেবিৰ কাপোৰখিনি দেখাবলৈ আচলতে আপোনালোকক মই বহুত আগ্ৰহেৰে বাট চাই আছিলো এইটো এতিয়া ধুনিয়াকৈ পেকিং কৰি থৈছো আপোনালোকক মই এটা এটাকৈ খুলি দেখাই আছো ৰব কি লৈছো কি নাই লোৱা গতিকে ভিডিঅটো চাই থাকিব দেই শেষলৈকে চাব তেতিয়াহে গম পাব বেবিৰ বেগটোত প্ৰথমতে লৈছে এখন গামোচা এখন আমাৰ অসমীয়া সমাজত গামোচাখন কিমান মূল্যৱান বস্তু আপোনালোকে সকলোৱে জানে নহয় নে গতিকে প্ৰথম বেবি অহাৰ পিছত গামোচাখন দিব লাগিব এখন এনেকৈ দিছিলে মানে মোৰ মায়ে দিছিলে এখন ধুনিয়াকৈ সামৰি সুতৰি লৈ লৈছো আৰু প্ৰথমতে লাগিব আমাৰ বেবিৰ অহাৰ পিছত বেবিক মেৰিয়াবলৈ কাপোৰ নহয় নে বেবিক ধুনিয়াকৈ ৰেপ কৰি পিনে ৰেপিং কৰি থবলৈ কাপোৰ এয়া বেবি মেৰুৱা কাপোৰ লৈছো ইয়াত মই 6খন লৈছো 6খন প্ৰয়োজন নহবও পাৰে কিন্তু যিমান কেইখন লৈছিলো কিনিছিলো ধুনিয়াকৈ ধুই মেলি একেবাৰে ইস্ত্ৰি কৰি লৈ লৈছো গোটেই কেইখন এইটো কাপোৰ চাব দি আপোনালোকক মই দেখাই আছো দেখিছেনে ভিতৰৰ ফালে আছে দেখিছেনে আৰু মানে আমাৰ সেই বেডশিট কাপোৰ কিবা কিবি কাপোৰ হেনেকুৱা কাপোৰবিলাক কটনৰ হয় কটনৰটো মানে অকমান ঠাণ্ডা টাইপ নহয় জানো আৰু বেবিটো বিশেষকৈ মাকৰ গৰ্ভত থাকোতে অকমান উমত থাকে বাহিৰত আহিটো অলপ ঠাণ্ডা পায় সেইকাৰণে এনেকুৱা ধৰণৰ কাপোৰ হলে গৰম হওক ঠাণ্ডা দিন হওক এইখিনি কাপোৰ ললে বেবি প্ৰথম কেইদিন মেৰিয়াবলৈ বহুত ভাল সেইকাৰণে এইখিনি কাপোৰ লৈ ল'ব লাগে বজাৰত আপোনালোকে মাৰ্কেটত বিচাৰিলে পাই যাব বেবিক মেৰিয়াবলৈ কাপোৰ এনেকৈ
কপাহী কাপোৰটো লাগে বুলি ক'লে হ'ব মিটাৰ চিষ্টেমত আহে 1 মিটাৰকৈ ল'লে বেছি ভাল আৰু বহুতে মানে 75 চেণ্টিমিটাৰ দিয়ে কিন্তু 1 মিটাৰ হ'লে মই ভাল বুলি ভাবোঁ 1 মিটাৰ হ'লে বেবিটো ধুনীয়াকৈ মেৰিয়াবলৈ জুৰি যায় মানে তাৰপিছত এয়া দুখন ব্লেংকেট ইমান ডাঙৰ ব্লেংকেট বেবিৰ প্ৰয়োজন নহ'ব কিন্তু মোৰ হাজবেণ্ডে মানে একদম ডাঙৰ এখনহে আনে মানে এখন আৰু এখন সৰু এখন আনিছোঁ পাতলা এখন লৈছোঁ দুখন ব্লেংকেট লৈছোঁ বেছি লোৱা নাই ব্লেংকেট গৰম দিন আহিলে তথাপিও বেবিক ব্লেংকেট প্ৰয়োজন হ'ব পাৰে কাৰণ এইকেইদিন বতৰটো অকণমান ডাৱৰীয়াও কৰি আছে বৰষুণ দি আছে ৰ'দ দিছে বৰষুণ দিছে সেইকাৰণে ব্লেংকেট কেইখনটো প্ৰয়োজন বুলি লৈ লৈছোঁ আৰু এতিয়া আহিলে বেবিক পিন্ধোৱা কাপোৰ প্ৰথম আৰম্ভ কৰিছোঁ একেবাৰে টুপি মোজা হাত মোজা ভৰি মোজাৰ পৰা এইটো দুটা ছেটে লৈছোঁ মই ইয়াতে টুপি আছে হাত মোজা ভৰি মোজা সকলোবোৰ আছে ইমান কিউট নহয় বহুত মৰম লগা দেখিছেনে তাৰপিছত এইকেইটা তিনিটা আচলতে এইখিনি কাপোৰ তিনিটা একেলগতে আহে একেটা পেকেটতে এইটো এটা পিংকত এইটো অলপ ক্ৰীম কালাৰ টাইপৰ এটা আছে পাতল কালাৰ আৰু এটা লাইট ব্লু এইকেইটা ধুনীয়া সেম কালাৰ হোৱাইট কালাৰ বেলেগ প্ৰিণ্ট থকা ইমান মৰম লগা চোলা দেখিছেনে পেণ্ট অহা নাই ইয়াৰ লগত আৰু পেণ্টৰ প্ৰয়োজনো নাই কাৰণ এতিয়া পেণ্ট পিন্ধাব নোৱাৰিয়ে এয়া দেখিছেনে আৰু বেবি কাপোৰবিলাক লাইট কালাৰত হ'লে বেছি মৰম লাগে নহয়নে বগা কালাৰ আৰু ইয়াতে প্ৰিণ্ট আছে ধুনীয়া ইমান মৰম লগা দেখিছে তিনিটা একেলগতে আহিছে বাৰু ইয়াৰ এযোৰ আছে ইয়াৰ আকৌ পেণ্ট আহিলে ইয়াৰ আহিছে পেণ্ট আৰু এযোৰ আছে এয়া কাপোৰ আচলতে ইমানবোৰ প্ৰয়োজন নহয় কিন্তু আমি লৈ ল'লোঁ কাৰণে চব ধুই মেলি ভৰাই লৈছোঁ আৰু ইমানখিনি কাপোৰ প্ৰয়োজন নহ'ব অলপ কমেই প্ৰয়োজন হ'ব ইয়াতকৈ তাৰপিছত আহিলে এইখন নেপি ইয়াতে আছে 12খন আছে 12খন আহিছিলে একেলগতে এইখিনি মই ফাৰ্ষ্ট ক্ৰাইৰ পৰা অৰ্ডাৰ কৰিছিলোঁ দেই কাপোৰটো কিন্তু বহুত ভাল হয় একেবাৰে ছফ্ট কটনৰ হয় এইখিনি মই ধুনীয়াকৈ ধুই মেলি পূৰা ইস্ত্ৰি কৰি পিনে থৈ দিছোঁ ধুনীয়াকৈ জাপি এতিয়া আহিলে বেবিৰ প্ৰডাক্ট বুলি কওঁতে মই কি লৈছোঁ বেবিৰ প্ৰডাক্ট মই এয়া এটা ৱাইপছে লৈছোঁ ৱাইপছটো আৰু এয়া নাৰিকল তেল লৈছোঁ নাৰিকল তেলটো গাত লগাবৰ কাৰণে ৱাইপছটো গাটো স্পঞ্জিং কৰিবৰ কাৰণে আৰু বিশেষ মই বেবিৰ প্ৰডাক্ট একো লোৱা নাই কাৰণ এতিয়া বেবিক একো ইউজ কৰিব নোৱাৰি বিশেষকৈ আৰু নাৰিকল তেলটো স্কিনৰ কাৰণে বহুত বেছি ভাল আৰু বেবি স্কিনৰ কাৰণে বহুত বেছি ভাল মই এইটো নাৰিকল তেলেই লৈছোঁ ফাৰ্ষ্ট ক্ৰাইৰ পৰা ভাৰ্জিন নাৰিকল তেল এটা অৰ্ডাৰ কৰি থৈছিলোঁ কিন্তু এতিয়ালৈকে নাপালেহি আহি কাৰণ আমাৰ ডেট আগতীয়াকৈ আহি গ'ল সেইকাৰণে যাবলগীয়া হৈ গ'ল এয়াই লৈছোঁ আৰু নাৰিকল তেল দুটা আৰু ৱাইপছটোৱে লৈ লৈছোঁ বিশেষ বেবিক লগাবলৈ কাৰণে গাত লগাবলৈ একো লোৱা নাই পাউডাৰ ক্ৰীম সেইবোৰ একো লোৱাই নাই আৰু ইমান সৰুতে লগোৱাটো ভালো নহয় এয়াই হ'ল আজি মোৰ হস্পিটেল বেগ পেকিঙৰ ভিডিঅ'টো ইমানতে শেষ হৈছে আৰু ভিডিঅ'টো যদি চাই অকণমান হ'লে আপোনালোকৰ সহায় হৈছে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু নতুন ভিডিঅ' মোৰ ইউটিউব চেনেলত আপোনালোকে পাই থাকিব নতুন মা হোৱাৰ অভিজ্ঞতা নতুন মা হৈ বেবীৰ লগত অভিজ্ঞতা সকলো ভিডিঅ' পাই থাকিব গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব গতিকে আজিলৈ সকলোকে বাই ধন্যবাদ আৰু আশীৰ্বাদ কৰিব মই আৰু মোৰ বেবী সকলো সুস্থ হৈ আমি সোনকালে ঘৰলৈ উভতি আহিব পাৰোঁ নমস্কাৰ